নমস্কাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ মহাদেশসমূহক ভাগ কৰা ষ্ট্ৰেইটছ বা চেনেল আৰু ইয়াৰ লগতে ট্ৰিক্সৰ সহায়ত ইণ্ডিয়াৰ লংগেষ্ট বৰ্ডাৰ আৰু শ্বৰ্টেষ্ট বৰ্ডাৰসমূহৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ সীমাৰ নাম কি? আমি জানো যে ভাৰত পাকিস্তানৰ সীমাৰ নাম হৈছে ৰেড ক্লিফ লাইন। ইয়াক 1947 চনত এষ্টাব্লিছ কৰা হৈছিল বা এই বৰ্ডাৰৰ নাম দিয়া হৈছিল ৰেড ক্লিফ লাইন হিচাপে। ইয়াৰ লেন্থ হৈছে 3323 কিলোমিটাৰ। আৰু কোনকেইখন ৰাজ্যৰ লগত এই ৰেড ক্লিফ লাইনে বাউণ্ডাৰী শ্বেয়াৰ কৰে সেই ৰাজ্যবোৰ হ'ল গুজৰাট, ৰাজস্থান, পাঞ্জাৱ আৰু জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰ হৈছে ইউনিয়ন টেৰিটৰী। বাকী তিনিখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু এখন ইউনিয়ন টেৰিটৰী। নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ইজ দ্য নেম অফ বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ। ইণ্ডিয়া আৰু বাংলাদেশৰ সীমাৰ নাম কি? যেতিয়া ভাৰত আৰু পাকিস্তান বিভাজন হৈছিল তেতিয়া বাংলাদেশো পাকিস্তান বা পূব পাকিস্তান হিচাপে জনা গৈছিল। গতিকে বাংলাদেশ আৰু ভাৰতৰ সীমাৰ নামো ৰেড ক্লিফ লাইন হয়। আৰু এই ৰেড ক্লিফ লাইন হৈছে যিটো ভাৰত আৰু বাংলাদেশৰ মাজত আছে সেইটো লংগেষ্ট বৰ্ডাৰ হয় ইণ্ডিয়াই শ্বেয়াৰ কৰা। আৰু এই বৰ্ডাৰে ৱেষ্ট বেংগল, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট আমি চাওঁ মেকমোহন লাইন ইজ দ্য বৰ্ডাৰ বিটুইন উইচ কাণ্ট্ৰিজ। মেকমোহন লাইন কোন দেশৰ মাজৰ সীমা হয়? ইয়াৰ উত্তৰ হৈছে ইণ্ডিয়া আৰু চাইনা। ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰৰ নাম হৈছে মেকমোহন লাইন। আৰু মেকমোহন লাইনে ভাৰতৰ কোনকেইখন ৰাজ্যৰ লগত সীমা ভাগ কৰে সেইবোৰ হ'ল লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশ। ইয়াত 4খন ৰাজ্য আৰু এখন ইউনিয়ন টেৰিটৰী লাডাখ আছে। নেক্সট আমি ভাৰতৰ সীমাৰ বিষয়ে বা ভাৰতৰ কোনবোৰ বৰ্ডাৰ লংগেষ্ট হয় আৰু কোনটো শ্বৰ্টেষ্ট বৰ্ডাৰ সেইটো আমি এটা ট্ৰিকৰ সহায়ত জানি ল'ম। ট্ৰিকটো এনেধৰণৰ বিপিন চন্দ্ৰ পাল নেপাল গ'ল MBA কৰিব। ইয়াত প্ৰথমতে বি কেপিটেল বি বুজাইছে বাংলাদেশ, অৰ্থাৎ ভাৰত আৰু বাংলাদেশৰ সীমাটো লংগেষ্ট বৰ্ডাৰ হয়। 4096.7 কিলোমিটাৰৰ লংগেষ্ট বৰ্ডাৰ হয় ভাৰত আৰু বাংলাদেশৰ। ছেকেণ্ড চিৰ পৰা আছে চাইনা। ছেকেণ্ড লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্ডিয়াই চাইনাৰ লগত। ইয়াৰ লেন্থ হৈছে 3488 কিলোমিটাৰ। নেক্সট আমি বিপিন চন্দ্ৰ পালৰ পীৰ চাওঁ পাকিস্তান। পাকিস্তানে শ্বেয়াৰ কৰে 3323 কিলোমিটাৰ। আৰু নেক্সট ফ'ৰ্থ লংগেষ্ট হৈছে নেপালৰ লগত 1751 কিলোমিটাৰ লং। আৰু ম্যানমাৰৰ লগত শ্বেয়াৰ কৰে 1643 কিলোমিটাৰ। আৰু ভূটানৰ লগত 699 কিলোমিটাৰ। আৰু আফগানিস্তানৰ লগত আটাইতকৈ সৰু বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্ডিয়াই 106 কিলোমিটাৰৰ। এই ট্ৰিকটোৰ সহায়ত অতি সহজে মনত ৰাখিব পাৰি বিপিন চন্দ্ৰ পাল নেপাল গ'ল MBA কৰিব। দুবাৰ বা তিনিবাৰ মান এই চেণ্টেন্সটো ক'লে মনত ৰৈ যাব। এতিয়া নেক্সট আমি চাওঁ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছসমূহৰ বিষয়ে। দ্য নেম অফ বৰ্ডাৰ বিটুইন USA এণ্ড কেনেডা ইজ। আমেৰিকা আৰু কানাডাৰ মাজৰ সীমাৰ নাম কি? আমেৰিকা আৰু কানাডাৰ সীমাৰ নাম হৈছে 49th পেৰেলেল নৰ্থ। আৰু এই বৰ্ডাৰ হৈছে লংগেষ্ট বৰ্ডাৰ ইন দ্য ৱৰ্ল্ড। 49th পেৰেলেল নৰ্থ হৈছে লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইন দ্য ৱৰ্ল্ড। আৰু এই সীমা আছে কেনেডা আৰু আমেৰিকাৰ মাজত। নেক্সট আমি চাওঁ ডুৰণ্ড লাইন ছেপাৰেটছ উইচ টু কাণ্ট্ৰিজ। ডুৰণ্ড লাইনে কোনখন দেশসমূহক পৃথক কৰে? আমি জানো যে ডুৰণ্ড লাইনে পাকিস্তান আৰু আফগানিস্তানক ছেপাৰেট কৰে বা পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰৰ নাম হৈছে ডুৰণ্ড লাইন। নেক্সট আমি চাওঁ বৰ্ডাৰ বিটুইন ফ্ৰান্স এণ্ড জাৰ্মানী ইজ নউন এজ। ফ্ৰান্স আৰু জাৰ্মানীৰ মাজৰ সীমাৰ নাম হৈছে বা সীমাক কি বুলি জনা যায়? ফ্ৰান্স আৰু জাৰ্মানীৰ মাজৰ সীমাক হিণ্ডেনবাৰ্গ লাইন বুলি জনা যায়। ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ আৰু জাৰ্মানীৰ ৰাজধানী আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট আমি চাওঁ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ আৰ ছেপাৰেটেড বাই। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কিহৰ দ্বাৰা পৃথক কৰা হয়? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক 10 ডিগ্ৰী চেনেলৰ দ্বাৰা পৃথক কৰা হয়। ইয়াত আপোনালোকে দেখি পাইছে
10 ডিগ্ৰী চেনেল হয় এইটো আৰু আন্দামান নিকোবৰক ই পৃথক কৰিছে নেক্সট আমি চাওঁ which water body separates India from Sri Lanka কোনটো জলভাগে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰে ইয়াৰ উত্তৰ হৈছে পাক ষ্ট্ৰেইট যাক আমি পাক প্ৰণালী বুলিও জানো এই প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰে আর রিসেন্টলি কাচ্চাথিবু আইল্যান্ড নিউজত আছিলে এই আইল্যান্ডটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত আছে এটোও মনত ৰাখিব আপোনালোকে নেক্সট আমি চাওঁ which water body separates Asia from Africa কোনটো জলভাগে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰা জলভাগৰ নাম হৈছে ৰেড সি ইয়াত দেখি পাই আছে আপোনালোকে মেপত ৰেড সি বা আমি সুয়েজ কেনাল বুলিও ক'ব পাৰি সুয়েজ কেনালেও এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে যদি অপচনত সুয়েজ কেনাল আহে হেইটোও শুদ্ধ হ'ব নহলে ৰেড সি ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমি চাওঁ which water body separates Maldives and Lakshadweep মালদ্বীপ আৰু লক্ষদ্বীপক কোনটো জলভাগে পৃথক কৰে ইয়াৰ উত্তৰ হৈছে 8 ডিগ্ৰী চেনেল 8 ডিগ্ৰী চেনেলে লক্ষদ্বীপ আৰু মালদ্বীপক পৃথক কৰে নেক্সট আমি চাওঁ what separates Asia from Europe ইউৰোপক এছিয়াৰ পৰা কিহে পৃথক কৰে বা ইউৰোপ আৰু এছিয়াৰ মাজৰ বৰ্ডাৰৰ নাম কি বৰ্ডাৰ নাই কিন্তু কিহে পৃথক কৰে বুলি ক'ব পাৰি সেইটো হৈছে ইউৰাল মাউণ্টেইনছ কেস্পিয়ান সি বা ব্লেক সি আৰু কাকাছাছ মাউণ্টেইন এই তিনিটাই এছিয়াক ইউৰোপৰ পৰা পৃথক কৰে নেক্সট আমি চাওঁ ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ সেপাৰেটস which two country জিব্ৰাল্টাৰ জলদ্বীপে কোন দুখন দেশক পৃথক কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্পেইন এণ্ড মৰক্কো স্পেইন আৰু মৰক্কক ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰে পৃথক কৰে বা যদি মহাদেশ বুলি খুদে তেনেহলে আমাৰ উত্তৰ হ'ব ইউৰোপ আৰু আফ্ৰিকা ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰা জলভাগৰ নাম হৈছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ আৰু যদি দেশ খুদে তেনেহলে হ'ব স্পেইন আৰু মৰক্কো নেক্সট আমি চাওঁ এতিয়া আমি চাওঁ ভাৰতৰ কিছুমান মেৰিটাইম বৰ্ডাৰ্ছ বা সমুদ্ৰী সীমা ভাৰতৰ মেৰিটাইম বৰ্ডাৰ হৈছে বা সমুদ্ৰী সীমা হৈছে 12 নটিকেল মাইল বা ইয়াক আমি 21.9 কিলোমিটাৰ বুলি ক'ব পাৰি আৰু কোন কেইখন দেশৰ লগত ভাৰতৰ সমুদ্ৰী সীমা আছে সেই দেশবোৰ হ'ল বাংলাদেশ ইণ্ডোনেছিয়া म्यांमार পাকিস্তান থাইল্যান্ড শ্ৰীলংকা আৰু মালদ্বীপছ এইবোৰ দেশৰ লগত ভাৰতে সমুদ্ৰী সীমা শেয়াৰ কৰে নেক্সট আমি চাওঁ বেৰিং জলদ্বীপে কোন দুখন মহাদেশক পৃথক কৰে ইয়াৰ উত্তৰ হ'ব এছিয়া এণ্ড নৰ্থ আমেৰিকা এছিয়া আৰু নৰ্থ আমেৰিকাক পৃথক কৰে বেৰিং জলদ্বীপে বা বেৰিং ষ্ট্ৰেইটে আৰু যদি দেশ বুলি খুদে তেনেহলে আমাৰ উত্তৰ হ'ব USA আৰু ৰাছিয়া এই দুটা দেশক বেৰিং প্ৰণালীয়ে পৃথক কৰে ধন্যবাদ আজিৰ ভিডিঅ'টোত ইমানেই আমি আমাৰ প্লেলিষ্টত আসাম জিঅ'গ্ৰাফি ইণ্ডিয়ান ষ্টেটছ এণ্ড ইটছ কেপিটেল আৰু অসমৰ প্ৰসিদ্ধ ঠাই লগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ইম্পৰ্টেণ্ট সেশনছসমূহ ভাৰতৰ বংশ আৰু লগতে শ্ৰেষ্ঠ ৰজাসমূহ আৰু গেমছ এণ্ড স্পৰ্ট লগতে ট্ৰফিসমূহ দেশৰ ৰাজধানী আৰু মুদ্ৰা সমাধিস্থল আসাম ষ্টেটিক জিকেৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বা ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী অসমৰ গ্ৰন্থ আৰু গ্ৰন্থকাৰ ভাৰতীয় কনষ্টিটিউশ্যনৰ ওপৰত আৰ্টিকলছসমূহ হেডকোৱাৰ্টাৰ SBI বা অন্য ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে আৰু টাইটেলছ উপাধিসমূহ সমাজসমূহ আৰু বিভিন্ন সায়েন্সৰ কুৱেশ্যনসমূহ আমি ইনক্লুড কৰিছোঁ আপোনালোকে যদি চোৱা নাই তেন্তে আমাৰ প্লেলিষ্টত গৈ চাব পাৰে বা এই প্লেলিষ্টবোৰৰ লিংক আমি আমাৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাৰ পৰাও চাব পাৰে ধন্যবাদ